নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গীতাশ্ৰী আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও বৰ্তমানলৈকে ভালে আছোঁ। আৰু বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে যে ভিতৰতে থকাৰ সময়খিনি আকৌ আহিছে। গতিকে আজিৰ ভিতৰতে আমি কিবা এটা কৰিম, আপোনালোকক বহুত দিন মই ব্লগ দিয়া নাই, গতিকে দি যাবলৈ মই চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। বলকচোন ইয়াতে আজি আমি ভিতৰত কি কৰোঁ চাই যাওঁ বলক। তেতিয়াহ'লে হেপী বাৰ্থডে ৰ'বা। Kỹ bছৰীয়া 10 বছৰীয়া। ব্লগটো চাই যোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আৰু আশীৰ্বাদ কৰিব তাই যাতে ভালে থাকে। আৰু আপোনালোকক পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। মই দি যাবলৈ চেষ্টা কৰিম আৰু ভিতৰতে থাকক, সুৰক্ষিত থাকক। পুনৰ অশেষ ধন্যবাদেৰে আজি মই সামৰণি মাৰিছোঁ। বাই বাই।